Hello guys, welcome to our YouTube channel Teka Sisters World. এই YouTube চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নতুনকৈ এটি YouTube চেনেল খুলিছো। ভিডিঅ'বিলাক যেন আপোনালোকে লাইক কৰে, শ্বেয়াৰ কৰে, চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মই ইউটিউবত ভিডিঅ' চাই কিছুমান ঘৰত থকা সামগ্ৰীৰে অতি কম খৰচতে কিছুমান সজাই থব পৰা বস্তু বনাইছিলো। সেইখিনি ভিডিঅ' আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আহকচোন চাও। আহকচোন আপোনালোকক মই ঘৰত বনোৱা বস্তুবোৰ এতিয়া দেখাম। মই দেখাবলৈ লৈছো। এইখন দেখিছে নহয়, এইখন উলৰ পৰা বনাইছো। পিছফালে 10 কাগজ মাৰি দিয়া হৈছে। মই ইয়াত 3টা মান কালাৰ দিছো। অতি কম খৰচতে ঘৰত বনাইছো। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। ইয়াৰ পিছত দেখুৱাইছো। এইখন বনাইছো ডোৰমেট। কেনেকুৱা লাগিছে বাৰু। পিছফালে পলিথিন মাৰি দিয়া হৈছে। এইখন দেখিছে নে আৰু এতিয়া দেখাব লৈছো। এটি বনাইছো এনেকুৱা সোফাৰ ওপৰত থৈ দিব পৰা গাৰু। ভিতৰত লেতেৰা তথা পুৰণা কাপোৰৰ টুকুৰাৰে এনেকুৱা বনোৱা হৈছে। এটো পিছ সাইড এটো আৰু দেখাম আপোনালোকক। এইটো বনাইছো বাহত ৰং কৰি দিয়া আছে। তাৰ ওপৰত উলৰ ফুল আজি কাটি দিয়া আছে। গোটেই সহজ। ভিডিঅ' লাগিলে আপোনালোকে ক'ব কেনেকৈ বনাইছো কমেন্টত জনাব। মই আপোনালোকক ভিডিঅ' দিবৰ বাবে চেষ্টা কৰিম। যেহেতু এতিয়া লকডাউন মোৰ হাতত বস্তু নাই, গতিকে লকডাউন খুলিলে মই আপোনালোকক বস্তু দিবৰ বাবে চেষ্টা কৰিম। ইয়াৰ পিছত দেখুৱাইছো এইটো দেখিছে নহয়, পলিথিনৰ পৰা ফুল আজিছো। এইটো অতি কম খৰচতে ঘৰত সহজতে বনাব পাৰি। পলিথিন দেখিছেনে এইটো। এতিয়া দেখুৱাম ৱাল হেঙিং। এইটো ৱাল হেঙিং। মোৰ ভণ্টিও আছে ভিডিঅ'ত পিছফালে। তাইক কৈছো ভিডিঅ'টো লোৱাৰ কথা, কিন্তু তাই নোলাই। বস্তুবিলাক দিয়াত মোক সহায় কৰি আছে। আৰু দেখুৱাইছো ৱাল হেঙিং। এইটো প্লাষ্টিকৰ বটল কাটি তাত এইটো উল মেৰিয়াই দিছো। আপোনালোকে নিজৰ পছন্দ মতে উলৰ কালাৰটো দিব। এনেকৈ এইটো বনাইছো আৰু বনাইছো এডাল দুৱাৰত লগাব পাৰে। এডাল আৰু দেখুৱাইছো। আপোনালোকৰ ঘৰতো কিজানি ডিছবিলাক আছে। এই পুৰণা ডিছবিলাক ডিছৰ পৰা বনাইছো। এইটো বনাইছো ডিছৰ পৰা। অতি সহজতে বনাইছো। আৰু এতিয়া আপোনালোকক দেখুৱাম এইটো প্লাষ্টিকৰ ডিছপ'জিবল কাপৰ পৰা বনাইছো। অতি সহজতে কাপ কেইটা কিনি আনি তাত ৰং কৰি দিছো আৰু মই অলপ ভাল লাগিবৰ কাৰণে চুমকি দিছো 2এটা। এইখিনি আপোনালোকক যদি মই এই বস্তুখিনি কেনেকৈ বনাইছো সেইটো যদি আপোনালোকে জানিব বিচাৰিছে আপোনালোকে মোক কমেন্টত জনাব। মই আপোনালোকৰ লগত মই ভিডিঅ' বনাই শ্বেয়াৰ কৰিম কেনেকৈ বনাইছো। এইখিনি আজিলৈ সামৰিছো।